হেল্ল' এভৰিৱান, মাত্ৰ এটকা খৰচ কৰিয়ে আজি বনাওঁ বলক পেপাৰ চপ। এইটো হৈছে সকলোৰে প্ৰয়োজনীয় বস্তু। কেনেকৈ বনালোঁ আহকচোন চাওঁ। প্ৰথমে মই এটকীয়া চানচিল্কৰ পেকেট এটা বউল এটাত কাটি পিনে উলিয়াই লৈছোঁ। তাতে পানী অকণমান দি ভালকৈ মিক্স কৰি লৈছোঁ। এতিয়া মই যিকোনো নৰ্মেল এখন হোৱাইট পেপাৰ লৈছোঁ আৰু সেই পেপাৰখন 4 ভাগ কৰি কাটি পিনে মই সেই পানীখিনিত ভালকৈ তিয়াই লৈছোঁ। এতিয়া কাগজখিনি মই ৰ'দত শুকাবৰ বাবে থৈ আহিম। গাইছ, আমাৰ কাগজখিনি শুকাইছে নাই বলকচোন এবাৰ চাই লওঁ। এই কাগজ নাই, ক'ত গ'ল? অঁ মা, এই চাওক বতাহত আহি উৰি উৰি ক'ত পালেগৈ গৈ। এই কাগজখিনি ধুনীয়াকৈ শুকাই যোৱাত সেইখিনি তললৈ লৈ আহিলোঁ আৰু নিজৰ প্ৰয়োজন অনুসৰি জাপি সমানকৈ কেঁচিখনেৰে কাটি ল'লোঁ। এতিয়া দেখিছেনে, মই দেখুওৱা ধৰণে জাপ কৰি লৈছোঁ আৰু সৰু সৰু নোটবুক আকাৰত মই ষ্টেপলাৰ লৈ পিন আপ কৰি লৈছোঁ। ওপৰত এখন ডাঠ কাগজ লগাই দিছোঁ আৰু গল্ডেন কালাৰ মোৰ ওচৰত টেপ আছিলে, সেই টেপটো মাৰি দিছোঁ অকণমান দেখিবলৈ ধুনীয়া হ'বৰ বাবে। এয়া চাওক, আমাৰ প্ৰয়োজনীয় পেপাৰ চব ৰেডি হৈ গ'ল আৰু মই মোৰ পাৰ্চত ভৰাই ল'লোঁ। এতিয়া পেপাৰ চপটো ইউজ কৰি দেখাইছোঁ যে ফেন উঠিছেনে নাই। এয়া চাওক, ইয়াৰ পৰা এখন কাগজ ফালি লৈ তাত অকণমান পানী দি দিলে, ধুনীয়াকৈ হাতখন মোহাৰি দিলে ফেন উঠি যায় আৰু আপোনালোকে ধুনীয়াকৈ হেণ্ড ৱাছ কৰি ল'ব পাৰিব। এইটো বহুত ইউজেবল হয়, যিকোনো ধৰণৰ জাৰ্ণি, পিকনিক, অফিচ, হস্পিটেলৰ লগত লৈ গ'লে ইউজ কৰিবলৈ সুবিধা হয়। ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।